নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আৰু আপোনালোকে চাই আছে আৰিফ ৰিমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল। তো গাইজ, বলক আজি আমি শিকো কিদৰে এখন গাড়ী, বাইক অথবা যি গাড়ী নহওক, আমি সেই গাড়ীখনৰ নাম্বাৰ প্লেটটো চাই আমি গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ কিদৰে বিচাৰি উলিয়াব পাৰিম। বলক তেন্তে হ'লে আজি আমাৰ এই ভিডিঅ'টো উপভোগ কৰক। প্ৰথমতে আমি প্লে ষ্ট'ৰটো অন কৰি ল'ম। তাৰ পাছত ইয়াত আমি চাৰ্চ কৰিম ফিজিকেল ইনফৰমেশ্যন। তো তাত আমি টাচ কৰিলে এই 3 নম্বৰ দেখা পাব টেক্স, য'ত লিখা আছে RTO ফিজিকেল ইনফৰমেশ্যন। তো আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব। মই যিহেতু এপছটো ডাউনলোড কৰি থোৱা হৈ আছে, তো সেইবাবে মই এপছটো আপোনালোকক খুলি দেখাই দিছোঁ। এইটো দেখিছে এপছটো এই ধৰণৰ। তো আপুনি তাত চুই দিব। তাৰ পাছত আহিব এইদৰে চাৰ্চ ফিজিকেল ইনফৰমেশ্যন, এইটো ইয়াত আপুনি একো চুই দিব। তাৰ পাছত আপুনি যি গাড়ীয়ে নহওক, বাইক, স্কুটি, স্কুটাৰ, 4চকীয়া গাড়ী যি নহওক, ইয়াত সকলোৰে আপুনি ডিটেইলছ জানিব পাৰিব। তো প্ৰথমতে এখন কাৰ মাৰুতি 800ৰ সেইটো লিখি দিছোঁ, চাৰ্চ কৰি চাওঁ। তো মই লিখি দিছোঁ ইয়াত AS02 A1800। তো বলকচোন আমি চাওঁ এই গাড়ীখন কাৰ নামত আছে। তো অকণমান টাইম আপোনালোকে ৰখাৰ পাছত তাৰপাছত এনে কিছুমান এড দেখাব। তাৰপাছত এনেকৈ অকণ টাইম লোডিং ল'ব। লোডিং লোৱাৰ পাছত দেখাব তাৰ গোটেই ডিটেইলছটো। তো গাড়ীখন আছে দিনাৰাম বৰা, আৰু গাড়ীখনৰ বছৰ হৈছে 18 বছৰ 8 মাহ। আকৌ ফিজিকেল ইঞ্চুৰেঞ্চ আপ টু 1 জুলাই 2000 চন। মেকাৰ মডেল মাৰুতি চুজুকি ইণ্ডিয়া LTD মাৰুতি 800, ষ্টেট আছাম, ৰেজিষ্ট্ৰেশ্যন ডেট 2 জুলাই 1999, ফুয়েল টাইপ পেট্ৰল, ফিজিকেল ক্লাছিক্স মটৰ, প্লাছ মটৰ কাৰ 00, ৰেজিষ্ট্ৰেশ্যন নগাঁও, ইঞ্জিন নাম্বাৰ ইমান এনেকৈ আপুনি চাব পাৰিব যিকোনো গাড়ীৰ নাম্বাৰ। তো এবাৰ বলক আমি বেলেগ এখন গাড়ী চাওঁ। গাইজ, বলক এবাৰ আমি চাওঁ এখন বাইকৰ ডিটেইলছ। তো ইয়াত আপুনি আগৰ দৰে চুই দিব। তাৰ পাছত নাম্বাৰ প্লেটত যি নাম্বাৰ থাকে তাত এইটো ইয়াত টাইপ কৰিব। মই টাইপ কৰি দিছোঁ AS02G4941 তো এইদৰে লিখাৰ পাছত চাৰ্চ বাটনত অ'কে কৰি দিব। তাৰপিছত অকণমান টাইম ৰখাৰ পাছত আপুনি দেখা পাব মোৰ নেটটো শ্ল' হোৱাৰ বাবে অকণ সময় লাগিছে, আহিছে। বলক আমি চাওঁ। ইয়াত লিখা আছে অনাৰ নেম, যাৰ নামত গাড়ীখন আছে তেওঁৰ নামটো হৈছে MD নজৰুল ইছলাম, আৰু গাড়ীখনৰ বয়স হৈছে 7 বছৰ 2 মাহ, আৰু তেওঁ ইঞ্চুৰেঞ্চ আপ টু 8 ডিচেম্বৰ 2011, আৰু মেকাৰ মডেল হ'ল হিৰো হোণ্ডা মটৰ LTD পেছন প্ৰ, ষ্টেট আছাম, ৰেজিষ্ট্ৰেশ্যন ডেট 14 ডিচেম্বৰ 2010, ফুয়েল টাইপ পেট্ৰল, ফিজিকেল ক্লাছ M চাইকেল স্কুটাৰ, ৰেজিষ্ট্ৰেশ্যন 18 নগাঁও, ইঞ্জিন নাম্বাৰ ইমান
এনেকৈ আপোনালোকে দেখা পাব। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু মোক কিবা ক'বলগীয়া থাকিলে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ পৰা ভিডিঅ'সমূহ আপুনি পায় আৰু কাষতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব যাতে পোনপটীয়াকৈ আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন যায়। তো গাইছ আজিলৈ ইমানেই। জয় হিন্দ, জয় আইৰ।